কাইলৈ বান্ধৱী এজনী ঘৰলৈ যাম বহুত ধনী মানুহ তাই আৰু আমাকো ধনী বুলি ভাবে সেইকাৰণে কাইলৈৰ কাৰণে এখন আমাৰ কাৰ আছে বুলি ক'ব ছুইফ্ট ডিজাৰ কাৰ আছে বুলি হেই ধৰি ল'ব লাগিব আপুনি কাইলৈৰ কাৰণে আমি ধনী মানুহ একদম আপুনি লেবেল দিব লাগিব লেবেল হেই আকৌ চব মোৰ ওপৰত এৰি দিয়ক আপুনি খালি মনে মনে থাকিব দেখিছে ইহঁত ইমান ধনী অলপ লেবেল দিব লাগিব তহঁতে পালেহি হেৰা চচমাযোৰ খোলা ভিতৰত আছো আমি ঐ পানী অকণ খাই লওঁ চোফা নাই নেকি তহঁতৰ নতুন ঘৰত সোমাইছোহে কিনিম আৰু দে পিছে তোৰ হাজবেণ্ডে কি কৰেনো মই এটা টমটম নহয় মানে আমাৰ টমটমৰ ডিলাৰ আছে ডিলাৰ আছে প্লাউখিনি ভাল লাগিছে ন এই প্লাও নহয় পোলাৰো হেৰি ফোনটো ক'ত থলো দাদা তোৰ ফোন আহিছে দাদাই যে কালি মোৰ চোলা পেণ্টযোৰ আৰু জোতাযোৰ যে পিন্ধি গৈছিল দিবলৈ দিবচোন শুনকচোন দাদা টমটমখন ফ্ৰী আছেনে নাই মই কালি এফালে যাব লাগিব ৰং নাম্বাৰ জানো কোনে ফোন কৰি থাকে আহিছো দেই আহক